হেল্ল' এভৰিৱান নমস্কাৰ মোৰ এটি নতুন মিনি ব্লগলৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ আজি ৰাতিপুৱা অলপ সোনকালে উঠিছোঁ আন দিনাতকৈ বেছি সোনকালে উঠিছোঁ দিয়ক ঘৰ কাঠি মুচি মিলি এইফালে মই ফুল তুলসী চিঙাত লাগিছোঁ আৰু আপোনালোকে ভাবিছে চাগে আজিনো ৰাতিপুৱাই কিয় ফুল তুলসী চিঙিছে নহয়নে আজি আমাৰ দেউতাৰ বছৰীয়া শ্ৰাদ্ধ আজি দেউতাই আমাক এৰি থৈ যোৱা 2টা বছৰ সম্পূৰ্ণ হ'ল এই 2টা বছৰ কেনেকৈ পাৰ কৰিছোঁ একমাত্ৰ ভগৱান আৰু আমি জানো বাকী যি কি নহওক দেউতা য'তেই আছে ভালে কুশলে থাকক তাকে কামনা কৰিছোঁ আৰু এইফালে মই প্ৰসাদৰ কাৰণে যা যোগাৰ কৰা হৈছে আৰু ঘৰতো আৰু শৰাই দিলে ময়ে বেছিভাগ যা যোগাৰবিলাক কৰোঁ আগৰ ভিডিঅ'বিলাকত দেখিছে নহয়নে এইফালে ধুনীয়াকৈ ফল মূলবিলাক ধুই মেলি দিলোঁ আৰু এইফালে দেউতাৰ ফটোখন এনেকৈ মালাডালো দিলোঁ আৰু চাকি গছি দিলোঁ নেদেখাজনৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ দেউতা যাতে সদায় ভালে ভালে থাকে তাৰ পৰা যাতে আমাক আশীৰ্বাদ কৰে তাকে কামনা কৰিছোঁ তাৰ পাছতে এইফালে জেঠাই পুথি পঢ়িবৰ কাৰণে আৰম্ভ কৰিলে তাৰ অকণমান পাছত মই এইফালে চাহৰ যোগাৰখিনি কৰিলোঁ আৰু চাহ দিবৰ কাৰণে ধুনীয়াকৈ এয়া চাহ বনাই সজাই মেলি লৈছোঁ এইফালে বৰদেউতাহঁতক চাহ দিলোঁ মানুহ মতা হৈছিলে কিন্তু অহা নাছিলে আৰু জেঠাহঁত বৰদেউতাহঁত অলপ আগতে আছিলে কাৰণে সিহঁতক দি দিলোঁ তাৰ পাছতে প্ৰসাদো হ'ল প্ৰসাদ ভাঙিলে আৰু জেঠা এঠাইলৈ যাবলগীয়া আছিল সেইবাবে বেছি সোনকালে আহিছে এইফালে প্ৰসাদ খালে আৰু সকলোখিনি শেষ কৰি এইফালে দাদাই জেঠাক বিদায় দিলে আৰু ধুনীয়াকৈ জেঠাইও আশীৰ্বাদ দিলে আৰু সকলোখিনি কৰ্ম শেষ কৰি এইফালে দুপৰীয়াৰ ভাত বনাবৰ কাৰণে মই আহিছোঁ যিহেতু বাহঁতো আছিলে সেইকাৰণে মই এয়া ভাত বনাবৰ কাৰণে লৈছোঁ আজিৰ মিনি ব্লগটো ইমানখিনি আছিল নেক্সট মিনি ব্লগত আকৌ লগ পাম বাই